Hello and welcome back to my YouTube channel. Namaskar, আপোনালোক সকলোকে মোৰ YouTube channel পুনৰবাৰ স্বাগতম জনাইছো। যিহেতু আপোনালোকে থাম্বনেইলটো চাই গম পাইছেই আমি এগছ চাকি জ্বলাবলৈ মন্দিৰলৈ গৈ আছোঁ আৰু মই আছোঁ এতিয়া হোষ্টেলত মই যিহেতু ঘৰত নাই সো আমি ভাবিলোঁ যে মই আৰু মোৰ হোষ্টেলমেট আৰু লগতে বৰ্মা আমি সকলোৱে গৈ দিল্লী ঘাট মই আচলতে গৈ পোৱা নাই দিল্লী ঘাটৰ শিৱ মন্দিৰলৈ আজি প্ৰথমবাৰ বাবে যাম সেইবাবে ভাবিলোঁ যে এই ব্লগটি বনাওঁ বুলি সো এতিয়া মোৰ হোষ্টেলমেটৰ লগত চিনাকি কৰাই দিম আৰু বৰ্মাৰ লগতো চিনাকি কৰাই দিম সো আহক আমাৰ বৰ্মা আপুনি কৈ দিয়ক আজি আমি ক'লৈ গৈ আছোঁ অনন্যাৰ লগত আৰু মোৰ হোষ্টেলৰ ছোৱালীবিলাকৰ লগত মোৰ নিজৰ ছোৱালী নিচিনাই এইবিলাক মই দিল্লী ঘাট লৈ গৈছোঁ শিৱ মন্দিৰ পূজাত চাবৰ কাৰণে মই প্ৰথমবাৰৰ বাবে গৈছোঁ মই প্ৰথমবাৰ গৈছোঁ মই যিহেতু গৈ পোৱা নাই আৰু বৰ্মাই এতিয়া আমাক ঘূৰাব দিল্লী ঘাট চাই থাকক ব্লগটি আগলৈকে ক'ত নিওঁ ক'ত লৈ যায় আমাক আমাৰ হোষ্টেলমেট ৰেডি হৈ গ'ল পল্লৱী সুকন্যাৰ বিৰাট ভয় কৰিছে দেই ব্লগত ল'ব পাম বুলি বিৰাট ভয় কৰিছে মানে কিবা ক'ব পাম বুলি এইফালে ডিম্পি এইফালে তলা লগাই আছে এখেত নিজুমণি আমি দিল্লী ঘাটলৈ গৈ আছোঁ এবাৰ চাই দিয়া চবে সুকন্যা এবাৰ চাই দিয়া आराम से সোমাওঁ বুলি ক'লে সোমাব পাৰিবা এতিয়া আমি ধৰক ক'ত পাৰিম আমি এতিয়া দিল্লী ঘাট পালোহি আৰু অকণ বাকী আছে দিল্লী ঘাট এণ্ট্ৰি মাৰিছে জাগি উঠে আশা ভৰা গীতে আজি প্ৰাণ পালে আমি এতিয়া মন্দিৰটো পালোহি এতিয়া আমি সকলোৱে গছ চাকি জ্বলাবলৈ ভিতৰলৈ গৈ আছোঁ এতিয়া আমি ইয়াৰ পৰাই চাকি ধূপ তেনেকৈ ইয়াত লৈ লৈছোঁ যিহেতু ইয়াত ইমান ধুনীয়াকৈ তেওঁলোকে তৈয়াৰ কৰি ৰাখিছে সেইবাবে ইয়াৰ পৰাই আৰু আমি মন্দিৰৰ বাবে লৈ লৈছোঁ এয়া হৈছে মন্দিৰৰ মেইন গেটখন চাওকচোন ইমান ধুনীয়া আৰু সঁচাকৈ বহুতেই ভাল লাগিছে আহি আমি সকলোৱে মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু সঁচাকৈ এই পবিত্ৰ স্থানটিলৈ আহি খুবেই ভাল লাগিছে আপোনালোককো মই ছাজেষ্ট কৰিম যদি আপোনালোকে কেতিয়াবা নামৰূপলৈ যায় তেনেহ'লে দিল্লী ঘাটৰ এই মন্দিৰত সোমাই যাব পাৰে নিশ্চয় আপোনালোকৰো বহুত বেছি ভাল লাগিব এতিয়া আমি সকলোৱে মিলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ Shiva
সঁচাকৈ খুবেই বেছি ভাল লাগিছে মনটো চাকি গছ জ্বলাই আৰু মন্দিৰৰ পিছফালে দৃশ্যটো খুবেই বেছি ধুনীয়া আমি তাত একেলগে ফটো তুলিলোঁ এজ এ মেমৰি তাৰপিছত আমি ওলাই আহি দেখিলোঁ কণমানি ভাইটি দুটাই মিক্সাৰ চানা বিক্ৰী কৰি আছিলে তাৰে আমি চবেই ল'লোঁ কাৰণ দেখি দুইটাকে বৰ মৰম লাগিল সিহঁত দুটাই ইমান ধুনীয়াকৈ কাম কৰি আছিলে সঁচাকৈয়ে কিমান যে আনন্দ পাইছে সিহঁতি কামটো কৰি আমি চানা লৈ ল'লোঁ আৰু লগতে জেলেপিও লৈছোঁ খাবলৈ আহিছে বৰমা বঢ়িয়া লাগিছে দেই ভাল লাগিছে খুৰায়ো ভাল পাইছে আপুনি ইয়াত আহিছে আগতে আহিছোঁ বহুতবাৰ আহিছোঁ যিহেতু মই ইয়াতে থকা ইয়াত আগতে আমি পিকনিক খাবলৈ আহিছিলোঁ পিকনিক খাব আহিছিলে পিকনিক খাবলৈ জীয়ৰী থাকোঁতে আহোঁ মাজে মাজে চাই যাওঁহি কিন্তু ইয়াত খোৱা নহয় আজিকালি এইবোৰ ৰাস্তা এইবিলাক অলপ লেতেৰা হ'ল সেইটো কাৰণে ইয়াত খোৱা নহয় কিন্তু আমি সেই টিপামফালেহে যাওঁগৈ আৰু নেপকো ব্ৰিজৰ ফালে যাওঁ ইমান ধুনীয়া লাগিছে এইখিনি কহুৱা হৈ চাগে তাত ন সেই মাজৰ এৰিয়াটোত সেই কহুৱা নহয় এইবোৰ হেৰি গছ উলুখেৰ নেকি বগা বগা ৰং দিয়া আছে কেনেকুৱা লাগিছে পল্লৱী বহুত ভাল লাগিছে আমি সদায় এইটো ৰাস্তাই দি অহা যোৱা কৰোঁ ঘৰলৈ গ'লে আহিলে তোমাৰ অনুভৱ আজি ফাৰ্ষ্ট মানে ৰখিছোঁ এনেকৈ গাড়ীতে অহা যোৱা কৰি দেখোঁ আৰু এইফালে সুকন্যা কেনেকুৱা লাগিছে একেই ট্ৰেভেলিং ফাৰ্ষ্ট আহিছোঁ ইয়াত ভাল লাগিছে হয় নাই জেলেপি খাই এইখিনি পৰা চৰাইদেউ ডিষ্ট্ৰিক্ট এইখিনি পৰা চৰাইদেউ এইখন হৈছে দিচাং নদী পিকনিক কৰে তলতে পিকনিক খোৱা জেগা আছে সঁচাকৈ জেগাটো খুবেই ধুনীয়া আপোনালোকেও ভাল পাব ইয়ালৈ আহিলে আৰু আমি এতিয়া চবেই খোৱাত ব্যস্ত হৈ আহিছিলোঁ আৰু যিহেতু আপোনালোকে দেখিছে সেই ডেমটো আমি যেতিয়া গৈছিলোঁ তেতিয়া ৰিকনষ্ট্ৰাকশ্যন হৈ আছিলে আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ পাৰ্ক এতিয়া আমি পাৰ্কলৈ গৈ আছোঁ এইফালে পল্লৱী আছে গৈ আছে এয়া হৈছে পাৰ্কখন আমি ভিতৰতে নোসোমালোঁ কাৰণ আমাৰ আৰু বেলেগ জেগাত যাবলগীয়া আছিলে সেইবাবে নোসোমালোঁ কিন্তু বাহিৰৰ পৰা তেনেকৈ খুবেই ধুনীয়া আপোনালোকে আহিব পাৰে আৰু এই পাৰ্কখন আচলতে বহুত পুৰণি পাৰ্ক হয় আমি পাৰ্কৰ পৰা ওলালোঁ এতিয়া পাৰ্কৰ পৰা ওলাই আমি আৰু বেলেগ জেগালৈ গৈ আছোঁ আৰু আমি ক'লৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টি বৰমাই আমাক নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন দেখাম বুলি ক'লে সেইবাবে আমি তাৰলৈকে গৈ আছোঁ আমি আজি পুৰা নামৰূপ এক্সপ্ল'ৰ কৰিছোঁ আৰু খুবেই ভাল লাগিছে থাৰ্মেল ষ্টেচনৰ যিটো পৰিৱেশ সঁচাকৈ খুবেই সুন্দৰ ইয়াত ইমানেই গলি আছে মোক যদি ক'ৰবাত থিয় কৰাই দিয়ে মই আৰু ওলাই আহিব নোৱাৰিম চবতছে ইণ্টাৰেষ্টিং ইয়াত পাৰ্কো আছে য'ত সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ আহে আচলতে ইমান ডাঙৰ এৰিয়া যিহেতু মই আজিলৈকে থাৰ্মেল পাৱাৰ ষ্টেচন তেনেকৈ যোৱা নাই ফাৰ্ষ্ট টাইম আহি বহুত ভাল এক্সপিৰিয়েঞ্চ ল'ব পাৰিলোঁ আপোনালোকেও যদি আহে এনেই এপাক সোমাই যাব পাৰিব এয়া হৈছে মেইন প্লাণ্ট য'ৰ পৰা কাৰেণ্ট ছাপ্লাই কৰা হয় বৰমাই আমাক বহুত কথা শ্বেয়াৰ কৰিলে ইয়াৰ ৰিলেটেড বহুতো নজনা কথা জানিব পাৰিলোঁ ইয়ালৈ আহি আমি বহুত ভাল এক্সপিৰিয়েঞ্চ এটা ল'ব পাৰিলোঁ আৰু সেইবাবে বৰমাক থেংক ইউ আমাক এনেকৈ এক্সপ্ল'ৰ কৰোৱাৰ বাবে নামৰূপখন আৰু এতিয়া আমি বেলেগ এঠাইলৈ গৈ আছোঁ ব'লকচোন চাওঁ আমি ক'লৈ যাওঁ আমি নামৰূপ থাৰ্মেলৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাম APLলৈ বৰমাই য'ত চাকৰি কৰে তালৈ যাম চাই থাকক এয়া হৈছে আছাম পেট্ৰ'কেমিকেল লিমিটেডৰ মেইন গেট আৰু সোমাই এটা বেলেগ ভাইবছ এটা আহিছে আমি এতিয়া বৰমাৰ অফিচলৈ গৈ আছোঁ আপোনালোকে যদি আহে নিশ্চয় ইয়াত সোমাই যাব পাৰিব বিৰাটেই ধুনীয়া লাগিছে চিনেৰীটো আৰু সঁচাকৈ মই ভবা নাছিলোঁ মানে এনেকুৱা এটা মানে পৰিৱেশ এটা হ'ব বুলি বৰমাই কোৱা মতে ইয়াত ঢেৰ অফিচ আছে নিজৰ ডিপাৰ্টমেণ্ট হিচাপে এইটো হৈছে আছাম পেট্ৰ'কেমিকেল লিমিটেডৰ গেষ্ট হাউচ আৰু সঁচাই বহুত ধুনীয়া ইয়াত বহুতো গেষ্ট হাউচ আছে যেনেকৈ এইটো হৈছে গেষ্ট হাউচ ফৰ ছিকিউৰিটি বাৰাক আৰু এইখন হৈছে APLৰ বসুন্ধৰা জাতীয় বিদ্যালয় স্কুল আৰু সঁচাকৈ এইখনো বহুত ধুনীয়া আৰু লগতে এয়া হৈছে APLৰ নামঘৰ সঁচাকৈ আহি বহুতো নজনা কথা জানিব পাৰিলোঁ এইবোৰ কি হয় বৰমা এইবোৰ APLৰে হয় নতুনকৈ বনাই আছে এইবোৰ এতিয়া হৈ উঠা নাই হ'ব আৰু ষ্টাৰ্ট দিব লাগে ইয়াত মানে চব পাৰ্মানেণ্ট টেংক হয় এইবিলাক
তাত মানে যিবোৰ উৎপাদন হ'ব ইয়াত ৰাখিব। এইখন গেটৰ পৰা সোমাই গ'লে আমি বৰ্মাৰ অফিচ পামগৈ। বৰ্মাই কৈছে যে গাড়ীখন সুমিয়াবলৈ নিদিব কাৰণ সেইদিনা বন্ধ আছিল আৰু আমি এতিয়া খোজকাঢ়ি যাম ভিতৰলৈকে আৰু কৈছে যে আমি অকল বাহিৰৰ এক্সপিৰিয়েঞ্চটোহে ল'ব পাৰিম আৰু বৰ্মাক থেংক ইউ জনাইছোঁ কাৰণ বৰ্মাই ছিকিউৰিটি গাৰ্ডৰ পৰা পাৰ্মিশ্যন লৈ আমাক দেখাবলৈ লৈ গৈছে, সেইটো কাৰণে থেংক ইউ বৰ্মা। বৰ্মা চালৈ যাওক তেতিয়াহে কৈ দিব কি হ'ব বৰ্মা কৈ দিয়ক। এয়া হয় এডমিনিষ্ট্ৰেটিভ অফিচ হয় এইটো আমাৰ জেনেৰেল বাহিৰত। আচ্ছা ইয়াতে আমাৰ অফিচৰ যিখিনি মানুহে কাম কৰে এইটোত মানে থাকে আৰু আমাৰো পাৰ্চেছ ডিপাৰ্টমেণ্টত মই কৰোঁ, অফিচটো আমাৰ পাছফালে আছে। এইটো অৱশ্যে দেখুৱাব নোৱাৰি এনেকুৱা দেখাত সোমাবলৈ নিদিয়ে। তাৰপিছত এইখন গাৰ্ডেন আৰু কেণ্টিন আছে আমাৰ এইখন কেণ্টিন হয় এইখন কেণ্টিন কি হয় এইটো এতিয়া নতুনকৈ আমাৰ আগতে আমাৰ 100 TBD ফৰ্মুলেন বনাইছিলে, এইটো প্ৰজেক্ট আছিলে। এতিয়া 500 TBD ফৰ্ম হেৰিয়াৰ বনাইছে মিথানলৰ প্ৰজেক্ট হয়। মাৰি ল'বা ধুনীয়াকৈ 500 TPD মেথানলত প্ৰডিউচ কৰে ন ইয়াত। আৰম্ভ হৈছে আৰু বেছি দিন হোৱা নাই। এইফালে আমাৰ টেংকাৰবিলাক আমি যে সোমাইছিলোঁ সেইটো ৰাস্তাদি এইটো টেংকাৰ আহে। এইবিলাক আমাৰ ফেক্টৰী বস্তুবিলাক কিবা কিবি ৰাখিবৰ কাৰণে আৰু এই ভিতৰত আমাৰ হেৰি সেইফালে যাবলৈ নিদিব আৰু ফেক্টৰী হয়। এইফালে ফেক্টৰী আছে। নতুনকৈ বনাইছে। নতুনকৈ বনাইছে ন এইখিনি চব নতুনকৈ গাড়ী হয়। এইফালে আপোনাৰ ৰুম আছে এইখিনি এডমিনিষ্ট্ৰেটিভ আমাৰ এইটো বিপুল চন্দ্ৰ ডেকা এয়া হ'ল চেয়াৰমেন হয়। চেয়াৰমেন বিপুল চন্দ্ৰ ডেকা চেয়াৰমেন। এইটো একাউণ্ট ডিপাৰ্টমেণ্ট। এতিয়া যাবলৈ নিদিয়ে আৰু বন্ধ আছে। এইটো আমাৰ অফিচ হয়। অফিচ হয়। এইটো মোৰ আপোনাৰ দেখিবলৈ নোপোৱা। আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু তেওঁলোককো আমাক এই অভিজ্ঞতা আহৰণ কৰাত সুযোগ দিয়াৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকেও আপোনালোকক হাই বুলি কৈছে। চ' এতিয়া আমি ওলাই গৈ আছোঁ। বজাৰ কৰি মেলি এতিয়া আমি হোষ্টেললৈ গৈ আছোঁ আৰু বহুত ভাল লাগিল আজি। কেনেকুৱা লাগিল? বহুত ভাল লাগিল আজি, সঁচাকৈ বহুত ভাল লাগিল। আমি আজি নেদেখা বস্তু এটা দেখিলোঁ কাৰণ আমি চবেই বেলেগ বেলেগ ঠাইৰ পৰা অহা। আজি এক্সপ্ল'ৰ কৰা হ'ল বিশেষকৈ। আমি কি এক্সপ্ল'ৰ কৰিলোঁ? নামৰুপ। আপোনালোকেও জনাব কেনেকুৱা লাগিলে চাই আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। চ' বাই 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 বাই। এইফালে চুকেনিয়া বাই বাই। বৰমাই বাই বাই দিছে।